হেল্ল' দোস্ত নমস্কাৰ আজি আকৌ কেইটামান নতুন গেজেট লৈ আপোনালোকৰ মাজত আহিছোঁ আশা কৰোঁ আপোনালোকে মোৰ আগৰ ভিডিঅ'ৰ দৰে এই ভিডিঅ'টো আদৰি ল'ব তাৰ আগতে কৈ লওঁ যদি আপুনি এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব তো বেছি দেৰি নকৰোঁ আৰম্ভ কৰোঁ আজিৰ ভিডিঅ' লেটছ গেট Many ষ্টাৰ্টেড people with chronic lung diseases, such as COPD or asthma, use a nebulizer to take their medicine in the form of a mist that's inhaled into the lungs. Nebulizers are often recommended for patients. ইয়াত আমাৰ প্ৰথমটো গেজেট হ'ল ডক্টৰ ট্ৰাষ্ট যিটো হ'ল আমেৰিকাৰ এটা প্ৰডাক্ট এইটো সম্পূৰ্ণ প্লাষ্টিকেৰে নিৰ্মিত আজিৰ দিনত মানুহৰ আস্মা কাহ চৰ্দি ইত্যাদি বেমাৰে দেখা দিছে এই যন্ত্ৰটোৰ সহায়ত আপুনি আপোনাৰ বেমাৰটোৰ পৰা অলপ হ'লেও সকাহ পাব পাৰে এইটোৱে নেবুলাইজাৰৰ কাম কৰে কিন্তু এইটো অলপ ভিন্ন ধৰণৰ যন্ত্ৰ হয় এইটো আপুনি আপোনাৰ হেণ্ড বেগটোতে লৈ ঘূৰি ফুৰিব পাৰে এইটোৱে বিভিন্ন ধৰণৰ বেমাৰ যেনে বনচিলিছ আস্মা একুৱেট বনচিলিছ ফুলমেনুলাৰী ইনফেকশ্যনছ লাইষ্টিক বিব্ৰচিছ স্মল এয়াৰৱেভ ডিজিজ ৰেছপিৰেটৰী ইনফেকশ্যন ইত্যাদি ইয়াৰ ব্যৱহাৰ অতি সহজ ইয়াৰ মেনুৱেল চাই আপুনি সহজে শিকিব পাৰে ইয়াৰ ব্যৱহাৰ প্ৰডাক্টটো বাই কৰিব হ'লে ডেছক্ৰিপশ্যনত থকা লিংকত ক্লিক কৰক অলক আমি দ্বিতীয়টো গেজেটৰ ফালে আগবাঢ়ো আমাৰ দ্বিতীয়টো গেজেট হ'ল লেগিটেকৰ ব্লুটুথ মাল্টি ডিভাইচ কিবোৰ্ড এই কিবোৰ্ডটো এনেকুৱা এটা কিবোৰ্ড যিটোৰ সহায়ত আপুনি একেলগে 3টাকৈ ডিভাইচ কানেক্ট কৰি ইয়াৰ আনন্দ লভিব পাৰে ইয়াত থকা এটা সুইচে এটাৰ পিছত এটা ডিভাইচ সলনি কৰি আপোনাক এটা ধুনীয়া এক্সপিৰিয়েঞ্চ দিব পাৰে কিবোৰ্ডটো আপুনি এন্ড্ৰইড আইঅএছ মেকবুক ইত্যাদিৰ লগত কানেক্ট কৰি আপুনি ব্যৱহাৰ কৰিব পাৰে ইয়াৰ বিভিন্ন ধৰণৰ কালাৰ বগা বা বিভিন্ন ধৰণৰ প্ৰডাক্টটো বাই কৰিব হ'লে ডেছক্ৰিপশ্যনত থকা লিংকত ক্লিক কৰক তো বলক আমি আমাৰ নেক্সট গেজেটলৈ আগবাঢ়ো আমাৰ নেক্সট গেজেটটো হ'ল ওয়্যাৰলেছ ডেকজন এই গেজেটৰ দ্বাৰা আমি এন্ড্ৰইডৰ এটা হাই স্পীড সেৱা লাভ কৰিব পাৰোঁ আমাৰ ঘৰত ৱাইফাই থাকিলেও বা বাহিৰত হোটেলত থাকিলেও ৱাইফাই স্পীডৰ সম্পূৰ্ণভাৱে নাপাওঁ এতিয়া এই গেজেটৰ দ্বাৰা আপুনি ঘৰৰ যিকোনো প্লেছত বা হোটেলৰ যিকোনো স্থানত নাথাকক কিয় আপুনি ইণ্টাৰনেটৰ এটা ভাল ছাৰ্ভিচ পাব গেজেট বহুত চিম্পল আৰু কমফৰ্টেবল হয় আৰু মেনেজো অতি সহজে কৰিব পাৰে আপুনি মাত্ৰ আপোনাৰ ৱাইফাইৰ WPS বটন প্ৰেছ কৰক আৰু কানেক্ট কৰক এই গেজেটটোৰ সৈতে আৰু আনন্দ লছ অফ ইণ্টাৰনেট স্পীড ইট ইজ ইজি টু মেনেজ এণ্ড ইজি টু হেণ্ডেল ইট ইজ ভেৰি কমফৰ্টেবল ভেৰি সুইটেবল টু বাই দিছ প্ৰডাক্ট ক্লিক ইন দ্য দেন ব্লক আমি গেজেটলৈ আগবাঢ়ো আমাৰ নেক্সট গেজেটটো হ'ল মক ফ্লাই কেছ এইটো এটা বিশেষ শ্ৰেণীৰ বেগ হয় এইটো আপোনাৰ লেপটপ বা বুকছ কঢ়িয়াই লৈ যোৱা বেগ নহয় আপুনি জাষ্ট ইয়াৰ ভিতৰত সৰু সৰু গেজেট যেনে পেঞ্চিল ডাটা কেবল ৱাটছ ইত্যাদি বস্তুবোৰ কঢ়িয়াই ফুৰিব পাৰে ইয়াক কোৱা হয় আপেল পেঞ্চিল বক্স ইয়াৰ ভিতৰত 3টা কোঠা পাব যিবোৰত আপুনি আপোনাৰ সৰু সৰু বস্তুবোৰ কঢ়িয়াব পাৰিব এইটোৱে আপোনাৰ হাতখন সৌন্দৰ্য কৰাৰ লগতে আপোনাৰ বস্তুবোৰ ধূলি পানী আদিৰ পৰা সেভ কৰিব পাৰে টু বাই দিছ প্ৰডাক্ট চেক লিংক ইন দ্য ডেছক্ৰিপশ্যন